আজি ভিডিঅ'টো বনোৱাৰ মেইন উদ্দেশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিছিলোঁ। 1 নম্বৰ চাচি গছত পোকে কেনেকৈ ধৰে, আৰু 2 নম্বৰ হ'ল আপোনালোকৰ ঘৰত যদি চাচি গছ আছে, চাচি গছত পোকে নধৰিলে কি কৰিব। মই সীমান্ত, আপোনালোকে চাই আছে খেতি ইন আছাম ইউটিউব চেনেল। আৰু আজি আপোনালোকক জনাম চাচি খেতিৰ বিষয়ে। চাচি খেতিত কেনেকৈ পোক ধৰে, আৰু আপোনালোকৰ ঘৰত যদি চাচি গছ আছে, চাচি গছত পোক নধৰিলে আপোনালোকে কি কৰিব, সকলো জনাম। আপোনালোকে চাই থাকক ভিডিঅ'টো, বলক। এইসমূহ মোৰ পিছফালে দেখিছে, এইসমূহ চাচি গছ, আৰু লাইন লাইনকৈ লগাই থৈছোঁ, আৰু এনেকৈ বাগানৰ কিনাৰে কিনাৰে লাইনকৈ লগাই থৈছোঁ চাচি গছসমূহ। আৰু এই সময়ত কিছুমান গছত পোক ধৰিছে, আৰু কিছুমান গছত এতিয়ালৈকে পোক লগা নাই। আৰু আপোনালোকক দেখাম কেনেদৰে পোকে ধৰে, আৰু চাই থাকক ভিডিঅ'টো। আৰু এইসমূহ গছ, আৰু এইডাল গছত পোক ধৰিছে, চাওক আপোনালোকে। এইটো এনেদৰে পোকে ফুটাই সোমাই গৈছে ভিতৰলৈ, আৰু এইসমূহ পোকে ধৰিছে, আৰু এইটো ইয়াত সোমাই গৈছে পোকটো, আৰু সোমাই গৈ, আৰু এইডাল বেছি ডাঙৰ গছ নহয়, আৰু ইয়াতো এইটো পোক ফুটা কৰিছে, আৰু ইয়াত সোমাই গৈছে। আৰু সাধাৰণতে এই পোকে সোমাই, আৰু সোমাই কৰি আপোনাৰ 2 বছৰ দিন হ'ব লাগে। 2 বছৰ দিনৰ পাছত ইয়াত এটা ভেঁকুৰ ধৰি ভিতৰত এটা ক'লা দাগ বহে, মানে মাল বহে বুলি কয়। আৰু আগৰু যিটো আগৰ, সেইটো বহে, আৰু ইয়াৰ পাছতে এইটো বিকিব পৰা হৈ যায়। আৰু এইডাল গছত পোকে ধৰা, পোক সোমোৱা অলপ দিন হ'ল, আৰু নতুনকৈ কেনেকৈ ধৰে আপোনালোকক দেখাম, চাই থাকক ভিডিঅ'টো। আৰু নতুনকৈ আপোনাৰ ধৰিছে, মই দেখাই আছোঁ, বলক। কথা আপোনালোকক জনাই থওঁ, চাচি গছ কিমান ডাঙৰ তাৰ ওপৰত দাম নিৰ্ভৰ নকৰে। চাচি গছৰ মাল কিমান ধৰিছে সেইটোৰ ওপৰতহে চাচি গছৰ দাম নিৰ্ভৰ কৰে। আৰু এজোপা গছত 1000 টকাৰ পৰা ধৰি লাখ লাখ টকা হৈ যাব পাৰে, আৰু ইয়াৰ মালৰ ওপৰত ডিপেণ্ড কৰে কথাটো। আৰু বেপাৰীয়ে তেনেদৰেই দিয়ে। এইসমূহ পিছফালেও দেখিছে মোৰ চাচি গছ আছে, আৰু মই মাজতে বহি লৈছোঁ। আমাৰ 4টা বাউণ্ডৰীত চাচি গছ লগাই থৈছোঁ। প্ৰায় আমাৰ ঘৰত 1000 জোপামান চাচি গছ আছে, আৰু এতিয়া নতুনকৈ লগাই আছোঁ। আৰু আপোনালোকক আজি ভিডিঅ'টো বনোৱাৰ মেইন উদ্দেশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিছিলোঁ। 1 নম্বৰ চাচি গছত পোকে কেনেকৈ ধৰে, আৰু 2 নম্বৰ হ'ল আপোনালোকৰ ঘৰত যদি চাচি গছ আছে, চাচি গছত পোকে নধৰিলে কি কৰিব। আপোনালোকে এটা কাম কৰক, মই কিছুমান ফেচবুকৰ গ্ৰুপত পাওঁ, আমাৰ ঘৰত কেইডালমান চাচি গছ আছে, আমাৰ চাচি গছত পোক লগা নাই। তেতিয়াহ'লে আপোনালোকে এটা কাম কৰক, আপোনালোকে চাচি গছ সৰহকৈ ৰুৱক। য'ত চাচি গছ সৰহকৈ থাকে তাত পোক যাবই, সৰহকৈ হ'লে পোক যাবই। এইটো আপোনালোকে এটা সময়ত যাবই আপোনালোকৰ তাত পোক। আৰু পোকটো এনেকুৱা বস্তু, পখিলাৰ দ্বাৰা হয়, আৰু পখিলাই কণী পাৰি পোক সৃষ্টি কৰে, আৰু যিমান দূৰ হওক পোক যাবই। আৰু আমাৰ ইয়াতো এটা সময়ত পোক নাছিলে, প্ৰায় আমাৰ ইয়াত 8 বছৰমান হ'ল পোক অহা। আৰু পোকে নধৰিলেও কোনো কথা নাই, চাচি গছ আপোনালোকে ৰুলেই হ'ল। পোকে নধৰিলেও কৃত্ৰিমভাৱে কিছুমান আপোনালোকে চাচি গছত মাল বহাব পাৰে কৃত্ৰিমভাৱে। 1 নম্বৰ হ'ল আমাৰ অসমত হৈ থকা 1 নম্বৰ হ'ল গজালমাৰি। আপোনালোকে গজালমাৰি কৃত্ৰিমভাৱে মাল বহাব পাৰে চাচি গছত। আৰু 2 নম্বৰটো হ'ল বটালিয়ে খুলি, আপোনাৰ গছডাল বটালিয়ে খুলি পেলাইও পোকে ধৰা, মানে মাল বহাব পাৰে, আৰু তেনেধৰণেও আপোনালোকে বিক্ৰী কৰিব পাৰে। আপোনালোকক মই পাছৰ ভিডিঅ'ত আপোনালোকক দেখাম। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, আৰু এনেকুৱা ধৰণৰ ভিডিঅ' লৈ আপোনালোকৰ মাজত মই আহি থাকিম, আৰু চাই থাকিব। আমাৰ ইয়াত চাচি পুলিৰ দাম পায় 5 টকা। আপোনালোকে 5 টকা খৰচ কৰি এটা সময়ত 20 বছৰ পাছত এজোপা গছৰ পৰা 10 লাখ টকা ইনকাম কৰিব পাৰে, 5 টকা ইনভেষ্ট কৰি। আৰু এনেকুৱা কোনো বিজনেছ নাই, এনেকুৱা কোনো খেতি নাই য'ত 5 টকা ইনভেষ্ট কৰি আপোনালোকে লাখ টকা ইনকাম কৰিব পাৰে। আৰু এতিয়া পোকৰ কাৰণে এতিয়া চাচি গছ ডাঙৰ হ'ব নোৱাৰিছে, মানে সৰুতেই কিছুমান গছ পোক সোমাই মাজৰটো ফোপোলা কৰি দিয়ে আৰু ভাগি যায়। তেনেকুৱা চিষ্টেম তেনেকুৱা হৈ গৈছে আমাৰ ইয়াত, পোক অভাৰ হৈ যোৱা নিচিনা হৈ যায়। হ'লেও কিছুমান গছত আমাৰ ঘৰতো আছে, কিছুমান গছত এতিয়াও পোকে নধৰে। এটা পোকে ধৰি তাত আৰু এৰি দিয়ে গছজোপা। তেনেকুৱা চিষ্টেমটো তেনেকুৱা হ'লে আপোনালোকে কি কৰিব। মেইন কথাটো হ'ল কি, চাচি গছত যদি আমলৰি পৰুৱা বা মেজালি পৰুৱা, যিকোনো পৰুৱা যদি থাকে, পোকটো খাই পেলাই সিহঁতি।
আৰু এই পৰুৱাবোৰ আপোনালোকে চাচি গছত হ'বলৈ নিদিব। চাচি গছত যদি এই পৰুৱা থাকে পোকে ধৰি পেলায়ো বা পোকটো খাই পেলাই তেতিয়া পোক নধৰে, মাল নবহে। আৰু এটা কথা আপোনালোকে জানি থওক, চাচি গছ কিমান ডাঙৰ তাক লৈ দাম নিৰ্ভৰ নকৰে। চাচি গছত কিমান মাল ধৰিছে তাৰ ওপৰতহে দামটো নিৰ্ভৰ কৰে। আৰু চাচি গছত কিছুমান পোকে ধৰাৰ পৰা পোক সোমোৱাৰ পৰা আমাৰ ইয়াত প্ৰায় জেগা লৈ কিছুমান 3 বছৰ 2 বছৰ লাগে। আমাৰ ইয়াত 2 বছৰত হৈ যায়। পোকটো যেতিয়া সোমালে তাৰ পাছত 2 বছৰ পাছত যেতিয়া ফুটাটো বন্ধ হ'ব, ফুটি বুলি কয়, আৰু ফুটাটো বন্ধ হ'ব, তাৰপাছত আমাৰ 2 বছৰ পাছত আমাৰ ইয়াত বিকিব পৰা হৈ যায়, মানে মাল ধৰি যায়। আৰু মালটো এনেকুৱা ধৰণৰ হয়, পোকে ভিতৰত সোমাই পেলাই এটা ভেঁকুৰ বহি যায়, আৰু ভেঁকুৰ বহি এটা কালাৰ বহে। সেই কালাৰটোকে মাল বুলি কোৱা হয়, আগৰ বুলি কোৱা হয়। আৰু এই আগৰটোৰ পৰা আপোনালোকে কি বনায় আপোনালোকে জানেই। আৰু ইয়াৰ বিষয়ে মই কৈ থকা বিশেষ প্ৰয়োজন নাই। আৰু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। এনেকুৱা ধৰণৰ ভিডিঅ' লৈ আপোনালোকৰ মাজত মই সদায় আহি থাকিম। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে মোক যোগাযোগ কৰিব বিচাৰিছে, মোৰ স্ক্ৰীণত মোৰ ফোন নাম্বাৰটো দি দিছোঁ। আপোনালোকে কল কৰি কিছুমান কথা জানিব পাৰে। আপোনালোকে মোলৈ কল কৰিব পাৰে। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আৰু ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। বাই বাই।